আছোঁ, ওচৰ যাব পৰাই নাই। হেৰি আছে হাই হেল্ল' নমস্কাৰ। মানে মোৰ অসমবাসী ৰাইজ কেনে আছে? ভালনে? সকলোৱে ভালে চাগে? বৰ্তমান আমাৰো সকলোৰে ভালে। এয়া সাজি কাচি ৰেডি ৰাতিপুৱাই আজি ৰাতিপুৱা সোনকালে উঠিলোঁ। উঠি ঘৰৰ সকলো কাম বন কৰি গা পা ধুই ধূপ চাকি জ্বলাই আজৰি হৈ ল'ৰাকো টিফিন চিফিন বনাই স্কুল পঠিয়ালোঁ। মানুহজনে দোকানত আছে আৰু মই এয়া আজি মোৰ নতুন এটা লুক। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আজি যাবলৈ ওলাইছোঁ অমৃত বৃক্ষ আন্দোলন। মানে আমি গোটৰ ফালৰ পৰা আহিছোঁ, আমাৰ নুপুৰ আত্মসহায়ক গোটৰ ফালৰ পৰা আজি গছপুলি ৰুবলৈ নাহৰকটীয়া জয়পুৰ অভয়পুৰত মানে গিনিজ বুকত ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে আমি গছপুলি ৰুবলৈ যাবলৈ ওলাইছোঁ। কিমানখিনি দেখাব পাৰোঁ নাজানো, মোবাইল ল'বলৈ দিয়ে নিদিয়ে তাকো নাজানো। যদি পাৰোঁ তেতিয়াহ'লে দেখাম, আপোনালোকে চাই থাকিব। আৰু আমাৰ মামা মানে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আহিব বুলি কোৱা শুনিছোঁ। গোটৰ ফালৰ পৰা নাম আহিছে যিহেতু যাবই লাগিব, সেইকাৰণে যাবলৈ ওলাইছোঁ। আৰু তাত কিমান দেখাব পাৰোঁ নাজানো, যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। আৰু মোৰ এই লুকটো কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব দেই। এতিয়া সকলোখিনি মানুহ ওলোৱা হৈ গ'ল আৰু এয়া মানুহে ৰৈ আছোঁ। ইয়াতো ৰৈ আছে আৰু ইয়াতো ৰৈ আছে আৰু সেই কিখন বাছ আহি গ'ল। এয়া আমাৰ বাছ আহিলে, আমাৰ সকলো মেম্বাৰ উঠা হ'ল। এখন বাছত আমি 40 গৰাকী উঠিছোঁ। গাইজ এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল নাহৰকটীয়া জয়পুৰ অভয়পুৰত, যিটো মানে অমৃত বৃক্ষ আন্দোলন আছে। গছপুলি ৰুবলৈ ওলাইছোঁ আৰু এয়া সকলোখিনি আমাৰ ইয়াত আহিছোঁ আমি 40 গৰাকী। আৰু এখন বাছ আহি আছে, তো এতিয়া গৈ পাই লওঁ, তাৰপিছতে কিমানখিনি দেখাব পাৰোঁ নাজানো। তো আপোনালোকে চাই থাকিব। গাইজ আমি অভয়পুৰ পাইছোঁহি আৰু বৰ্তমান। আৰু এয়া দেখিছে কেনেকুৱা গাড়ী, মানে হাজাৰ বিজাৰ গাড়ী। এইয়া পাহাৰৰ টিলাত গৈ গছ পুলি ৰুব লাগিব। অমৃত বৃক্ষ আন্দোলন। এইয়া চব এইবিলাক বাছ কঁপিছে অলপ, বহুত দূৰৈত আছোঁ, ওচৰলৈ যাব পৰাই নাই। আহি আছোঁ আমি সকলোখিনি। দলি এইফালে চাই দিয়া আকৌ, এইফালে আৰু গাইজ আহি আছোঁ। ইমান মানুহ দেখিছে নাই। আৰু গাইজ য'ত আমাক গছপুলি ৰুৱাব তাৰ আমি পাই গ'লোহি অলপ, মানে ইয়া দেখিছে নাই, এইয়া কি বস্তুটো ড্ৰোন কেমেৰা বুলি ভাবিছোঁ আমি, কি হয় জানো। আৰু এইবিলাক এই পাহাৰৰ টিলাত গাইজ আমি অভয়পুৰ পাই গ'লোহি, য'ত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হ'ব গছপুলি ৰোৱা, মানে অমৃত বৃক্ষ আন্দোলন। সেয়া ঠাইডোখৰ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। চব দেখাইছোঁ। গাইজ আপোনালোকে জানে যে সমগ্ৰ অসমতে মানে বৃক্ষ
অমৃত বৃক্ষ আন্দোলন চলি আছে আৰু সকলো গছপুলি ৰুই আছে ঠায়ে ঠায়ে। আজিও আমি আহিছোঁ জয়পুৰ সমষ্টিৰ অভয়পুৰীয়া ঠাইডোখৰলৈ আৰু এই পাহাৰৰ দাঁতিতে আমি ৰুবলৈ দিব আমাক, য'ত ৱৰ্ল্ড ৰেকৰ্ড মানে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি কোৱা শুনিছোঁ। আৰু এই চব আৰু ইয়াতে হাজাৰ হাজাৰ মানে মানুহ মহিলা পুৰুষ সকলোবোৰ আহিছে। এয়া অনিতাবা পালেহি ভাল ভাল মজা মজা। আজি যে কিমান ক'লে 100টা পুলি না 50টা? জানো 50টা লগাই দিবা। থেংক ইউ আৰু এইবিলাক আমাৰ যোনটো ব্লকত পৰিছে আমাৰখিনি এয়া আহি পালেহি। আৰু পিছত মই আৰু দেখাব নোৱাৰিব পাৰোঁ। আৰু এইফালে আছে স্কুলৰ ষ্টুডেণ্ট, কলেজৰ ষ্টুডেণ্ট। আৰু সেইয়া যে আহি আছে যে আমাৰ গোটৰে হয়। এতিয়া ইয়াত আহি পালোঁ। এতিয়া ৰুবলৈ গৈ আমি নিজৰ ব্লকত ৰখি আছোঁ। আৰু এই এটা দিছে টি-চাৰ্ট। আৰু এতিয়া গছপুলি ৰোৱা আৰম্ভ কৰিম আৰু চাহ ব্লকত আহি পালোঁ। তাৰ লগে লগে আমাৰ গছপুলি ৰোৱা আৰম্ভ হ'ব। আমাৰ ব্লকটোত K7 ব্লক পৰিছে আৰু সেইটো ব্লকত আমি 70জনীয়া 3250টা পুলি টাৰ্গেট মানে ৰুবই লাগিব। আৰু এইবিলাক আমাক গাইড কৰিবলৈ ছাৰ। আৰু আমাৰ এইটো গেটআপ ড্ৰেছ। আৰু গাইজ আপোনালোকে জানেনে মানে সময়সীমা দিছিলে এঘণ্টা 3250টা পুলি ৰুবলৈ আমাৰ 70গৰাকীক দিছিলে, কিন্তু আমি মানে আধা ঘণ্টাতে শেষ কৰিলোঁ। ভাল লাগিছে। এনেকুৱা মানে কাহানিও এনেকুৱা জেগালৈ ঠাই পেলাই আহি পোৱা নাই। আধা ঘণ্টাত শেষ হ'ল। আধা ঘণ্টাত শেষ কৰিলোঁ। ভাল লাগিছে। জীৱনত প্ৰথমবাৰ এনেকুৱা এটা মানে অভিজ্ঞতা। আমাৰ আজি প্ৰথম অভিজ্ঞতা হয় নাই? মজা লাগিলে। মানে এঘণ্টা সময়ত আধা ঘণ্টাতে কমপ্লিট কৰিছোঁ। ভাল লাগিলে, ইমানে ভাল লাগিছে ভাবিব নোৱাৰোঁ। আৰু এতিয়া গিনিছ বুকৰ ৱৰ্ল্ড ৰেকৰ্ড বুলি ক'লে এনেও ভাল লাগে। আৰু নভবা নিচিনা ঠাইডোখৰলৈ আহিলোঁ, কাহানিও আহি পোৱা নাই আমি। আৰু ভাল লাগিলে। আৰু চাওঁ শেষলৈকে কিমান দেখাব পাৰোঁ আপোনালোকক, চাই যাব। এতিয়া বাকীবিলাকে ৰুই আছে। আমাৰ আধা ঘণ্টাতে শেষ হ'ল। আৰু দেখিছে নহয় আৰু কিমান মিনিট আছে? আধা ঘণ্টা নহ'লে 29 মিনিট বুলি ধৰিছোঁ আৰু ভাত খাব নালাগে। কেনেকুৱা লাগিলে? কি হ'ব কৈছে? ইমান প্ৰখৰ ৰ'দতো কিন্তু ইমান শ মানুহ, মানে হাজাৰ হাজাৰ মানুহ লাখ বুলিয়ে ক'ব পাৰি। ভাল লাগিছে, বহুত ভাল লাগিছে। পাহাৰৰ ওপৰত ৰুইছে আৰু আমি ৰুলো এইখিনিত। ইমান দেখিছে। এইটো আমি K ব্লক 7। এতিয়া গছপুলি ৰুই ওলাই আহিছোঁ। অংশগ্ৰহণকাৰীসকল, ইতিমধ্যে আমাৰ গছপুলি ৰোপণৰ সময় শেষ। মানুহ চাহ কৈছো। নেটৱৰ্ক আছে নাই? নেটৱৰ্ক আছে নাই?
আৰু এতিয়া বাছৰ ওচৰত পাই গ'লোহি কোনখন আমাৰ বাছ গমেই পোৱা নাই 6 নম্বৰত নে ক'ত আছে জানো হা